আমাৰ সত্ৰৰ কাৰণে অতি দুৰ্ভাগ্যজনক এটা ঘটনা ঘটি গ'ল। 500 বছৰীয়া যে আমাৰ পৰিক্ৰমা যোৱা ফাকুৱাৰ দুদিনৰ আগত আমাৰ এজন মস্তিষ্ক বিকৃত এজন লোক আমাৰ নামঘৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ মূল আসনভাগ আৰু লগতে গোপাল মহাপ্ৰভু অলপ অনিষ্ট সাধন কৰিলে। এই ঘটনাত আমাৰ সত্ৰৰ সমূহ বৈষ্ণৱ মৰ্মাহত হৈ পৰিল আৰু তাৰ পাছত আমি একে নতুন পাতনি আকৌ আৰম্ভ কৰিবলগীয়া হ'ল। সেইকাৰণে আমি এভাগ গোপাল মহাপ্ৰভু আকৌ ইয়ালৈ অনা হ'ল আৰু তাৰ পাছত তেৰাক পুনৰ প্ৰতিষ্ঠাৰ উদ্দেশ্য কৰি এই অনুষ্ঠানভাগ ইয়াত অনুষ্ঠিত কৰা হৈছে। সমূহ ৰাইজৰ দান বৰঙণিয়ে এই কাৰ্য আমি সম্ভৱ কৰি তুলিলোঁ। যোৱাকালি আমাৰ মহাপ্ৰভু প্ৰতিষ্ঠা আৰু মূল আসন প্ৰতিষ্ঠা হৈ গৈছে আৰু সেই উদ্দেশ্যৰে আজি এই পালনামী ভাগি ইয়াত অনুষ্ঠিত হৈ আছে আৰু এই ভাগিও ভাবিছোঁ ভগৱন্তৰ কৃপাত সফল সমাপ্তি হ'বগৈ। আজি পুৱা আমাৰ প্ৰথম প্ৰাতঃ কীৰ্তন হ'ল আৰু তাৰপাছত সমূহীয়া ইয়াত চাফাই হ'ল আৰু তাৰ পাছত খোল প্ৰসংগৰে আমাৰ এই পালনাম ভাগ আৰম্ভ হৈছে আৰু বৰ্তমান এই পালনাম চলি আছে। প্ৰধানকৈ এজনেই আহিছে, মূলত বহিছে। তেখেত হ'ল ফুলবাৰী নমাটি সত্ৰৰ শ্ৰীযুত অৰুণ গোস্বামীদেৱ, তেখেত সত্ৰাধিকাৰ। আৰু পাঠত বহিছে শ্ৰী শ্ৰী আদিলিংগ সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰীযুত বিমল চন্দ্ৰ দেৱ গোস্বামী। আৰু আহিছে গহপুৰৰ খুটাৰগুৰি চুপহা সত্ৰৰ ডেকা সত্ৰীয়া শ্ৰীযুত বিষ্ণুদেৱ গোস্বামী। আৰু বাকী পালনামৰ আছে শ্ৰী শ্ৰী আদিলিংগ সত্ৰৰে ত্ৰৈলোক্যনাথ গোস্বামী, তৰুণ গোস্বামী, দেৱকান্ত মহন্ত, দীপ গোস্বামী আৰু হেমন্ত মহন্ত। আৰু তাৰোপৰি আমাৰ এই সত্ৰৰ একান্ত সেৱক এই এলেঙি গাঁৱৰ খোৰা এলেঙি গাঁৱৰ বাসিন্দা শ্ৰীযুত ভৱ বৰাদেৱ, তেখেতো আমাৰ আজি এই নামত অংশগ্ৰহণ কৰিছে। অঞ্চলটো বিভিন্ন সংখ্যক লোকে আহি ইয়াতে হয়, আমাৰ এই কাৰ্য আজি যি সফল ৰূপায়ণ হৈছে, আমাৰ এই আশে পাশে থকা সকলো ৰাজ্যই যিমান পাৰে অন্তঃকৰণে যাৰ যি সামৰ্থ্য আছে সেইমতে সহায় সহযোগিতা আমাক আগবঢ়াইছে।